তো কি খবৰ আপোনালোকৰ আমি আছো এতিয়া হোটেলত আৰু এইটো হোটেল কমসে কম আপোনাৰ পুলিচ বাজাৰৰ পৰা 6 কিলোমিটাৰ ভিতৰত এখন গাঁও আছে তাত আমি আছো আৰু চাওক না দৃশ্য চাওক ৰাতিপুৱাৰ মজা এই গাঁওখন নামটো অলপ বেলেগ টাইপৰ নামটোৱে ক'ব পৰা নাই আৰু আজি আমি যাম ডাউকি বাপি ৰেডি গা চা ধুই কেনে আৰু গোল্ডেনৰ ৰেডিঅ' বজাই আছে বেছি নকৰোঁ আমি গা চা ধুই কেনে ফ্ৰেছ হৈ কেনে ডাইৰেক্ট ওলাম আৰু আজি ৰেইনকোট কিনিম আজি ক'তো নৰখো আৰু নে কি ক'ব পাৰি আজি ৰখি মেল নাই ভাই ডাইৰেক্ট যাই থাকিম আজি ডাউকি ফাৰ্ষ্ট ৰুম চাম কালি ৰুম চাওঁতে আমাৰ কমচে কম 9:30 বাজি গৈছে লাষ্টত এইটো ৰুম পাইছোঁ পুলিচ বাজাৰত চব ৰুমে বুকিং এইবাৰ যিটো ৰুম লৈছোঁ যাতে আজি আমাৰ লগত হেনে নহয় আজি আমাৰ দিনত এনে নহয় সেইকাৰণে ফাৰ্ষ্ট যাই কেনে ডাউকিত আমি ৰুমটো চাম তাৰপিছত আমি ঘূৰিম সেই ফ্ৰেছ হৈ লওঁ মই বাকী আপোনাক পিছত দেখাই আছোঁ তো আমি ৰেডি হ'লোঁ আৰু এতিয়া আমি হোটেলৰ পৰা চেক আউট কৰিম আৰু চেক আউট কৰি কেনে ব্ৰেকফাষ্ট কৰিম তো ব্ৰেকফাষ্ট কৰি কেনে ডাইৰেক্ট আমি ডাউকিত যাই আছোঁ ভাবছিলোঁ আমি পুলিচ বাজাৰ যাম বুলি কিন্তু উল্টা হ'ব ৰাস্তাটো সেইকাৰণে আমি ডাইৰেক্ট ডাউকিৰ ৰাস্তাটোৱে ধৰিলোঁ আৰু ইভাগে যদি মাৰ্কেট পাই যাওঁ আমি ৰেইনকোট চেইনকোট বাগেৰা আপোনাৰ টি চাৰ্ট হওক এই চব কিনি লৈ ল'ম আমি ৰাস্তাতে কিনি লৈ ল'ম আৰু ইভাগে উল্টা কৰি আমি পুলিচ বাজাৰত নাযাওঁ ডাইৰেক্ট আমি এতিয়া ডাউকিতে যাওঁ তো এইটো ৰাস্তা আপোনাৰ এইটো খাচী হিলছ যায় খাচী হিলছ পাহাৰ তো আমি এতিয়া খাচী হিলছ পাহাৰলৈকে যাম তাৰমানে ডাউকি আজি ডাউকিত আমি ষ্টে কৰিম আৰু পাৰিলে আমি এতিয়া ৰেইনকোট ল'ম একদম তাৰমানে বৰষুণে দিব চাগে আৰু ৰেইনকোট চেইনকোট লৈ কেনে একেবাৰে ৰেইনকোট পিন্ধি আজি ক'তো নৰখোঁ বৰষুণ দি থাকিলেও যায়েই থাকে আজি তো বলক বহুত দিনৰ মূৰত এম্বেচাডাৰ দেখা পালোঁ দে কি আছে এম্বেচাডাৰ Sajid, how to go Dauki? This. Okay, thank you. Welcome to Elephant Falls. ना जाना पड़ेगा ना आधा घंटा आधा किलोमीटर जाओगे मैं आसो एतिया एकदम एकेबारे ऊपरत पाहारत और यार पर व्यू चाওক ओ भाई साहब ये धुनिया ये तो सरू वाटरफॉल ये सर जरा नीचे मत जाओ আমি এখন গাঁৱত আৰু পালোঁ অলপ দোকান পোহাৰ আছে ইয়াত আৰু আমি খাই আছোঁ এতিয়া আনাৰসটো আমি আণ্টিয়ে কাটি দি আছে আৰু এটা আনাৰসৰ আপোনাৰ দাম 70 টকা তথাপিও খাওঁ চাওঁ ইয়াৰে আনাৰসটো কেনেকুৱা আনাৰস চাবে ইমান ভালদৰে হিন্দী ক'ব নোৱাৰে তো বুজি পাইছে আমি অলপ ইংগিত আকাৰে বুজাই দিছোঁ বুজি পাইছে ভাই ইয়াৰে মানুহ কিন্তু তামাম তামোল খায় চবৰে মুখ কেইখন লাল লাল ভাই তিৰি হওক মৰৰ হওক কিন্তু ইয়াত এইখিনি জেগাত আপোনাৰ
আপোনাৰ মহিলাৰ সংখ্যাটো তাৰমানে দোকানদাৰ বেছি আছে প্ৰায় আপোনাৰ 13টা মানুহৰে ইয়াত দোকান দিয়ে চাও কেনেহেন টেষ্ট মিঠা আছে आंटी मीठा है मीठा स्वीट मीठा मीठा बोल रहा ना टाइम हल एतिया दुटा आरो आमी खाइ आছো पप आरो यार পৰা আছে আপোনাৰ ডাউকি আধা ঘন্টা ৰাস্তা তো বহুত ভুকো লাগি আছে পপে খাব অলপ पप खाई आसो भाई तमाम डालडा तालु पूरा पप पप हो गई तेल तेल और यार गोटे प्राय दোकानते आपने तिरी और आपी देखा पाइছো भाई मैं पिछफाले थकाটো बम धुनिया देखा पाइছো ना गम नापाও डाइरेक्ट देखा नेदो बेया कथा बम धुनिया आपिটো नाকি बोलदान क्या हो रहा है वहाँ पे पार्टी बांग्लादेश का आदमी है वहाँ पे आज तो थोड़ा गंदा पानी है ना लेकिन बारिश आ रहा है ना लेकिन आगे में जोरो आइलैंड ना पूरा क्लियर आगे जा सकता है ना आगे तो पूरा क्लियर है नीचे में पूरा देखता है मछली भी देखता है मछली मारने का परमिशन है ना परमिशन है कैसे मारेगा वो है वहाँ पे है नहीं रेंट में लेना पड़ेगा या क्या खुद से नेक्स्ट मंथ ना नेक्स्ट मंथ हाँ हम मिला ये लेके आओगे हाँ नेक्स्ट मंथ भी आना पड़ेगा हमको यहाँ पे मछली मारने के लिए हाँ तो नेक्स्ट मंथ तो माती है हमार माछ मारवा करना आगे में रॉक आइलैंड दुकान भी है दुकान हाँ दुकान है सब मिलेगा ढाबा इधर में क्या आगे में दुकान है मार्केट है वहाँ पे सब मिलेगा इधर में और कैसे जाना पड़ेगा ऐसा रास्ता है नहीं रास्ता नहीं नाव ऐसे जाना पड़ेगा नाव से नाव से जस्ट इधर सब मिलेगा बियर में मिलेगा सब मिलेगा हाँ टैंक वगैरह भी मिलेगा ओ रह सकता है ना वहाँ पे हाँ इधर रात को स्टे कर वो जो रिवर साइड में ना हाँ इधर कैंपिंग होता है इधर में हाँ टैंक कितना ऊपर था वहाँ पे हम तो नहीं मालूम है इधर तो हिंदी कर सकता है ना सेफ्टी वगैरह है ना सेफ्टी हाँ जगह मिलेगा मिलेगा चलो वो चता यहाँ पे ना वो पूरा बांग्लादेश है এইটো লাইনটো দেখা পাইছে না হেতুৰ পৰা হেতু সাইড বাংলাদেশ আৰু এইটো হল ইন্ডিয়া এখানে হল ডাউকি এককৈ ডাউকি তো এই বোট মান দেখা পাইছে আপুনি এই বোট তিনিজন একে ভাড়া লৈ যায় আৰু ভাড়া আপোনাৰ 800 টকা হয় প্ৰাইসটো বহুত বেছি হয় প্ৰাইসটো বহুত বেছি হৈছে চাও আমি যাও না নাই তাৰ 800 টাকাটোৰ কথা শুনি কেনে মই মাথাই নষ্ট হৈ গৈছে ৰ মুখটো খুলক না চাও বেলেগকো সুধি চাও আৰু কোনোবা ডিছকাউণ্ট থাকব না কিছুমানৰ 800 টাকাই ভৰব 4-5 মিনিটৰ কাৰণে মইতো কৰিব নোৱাৰো ভাই ইয়াতে চাগে কম দামত পাম বোট তো আমি এবাৰ টিকটৰ দাম বোৰ সুধি আহো চলো চলতে हैं रेट पूछते हैं उसको तो সৰু সুৰা কৰি দোকানো আছে ইয়াত এইখন দোকান এফালেও আছে চলো চলতে हैं তো প্ৰথম যোনটো বোট চলা ল'ৰা পাইছিলোঁ আমি তো সেইটোৱে ঠিক আছিল 800 টকা কৈছিল তো কিবা এটা মেনেজ কৰিম বুলিও কৈছিল কিন্তু ইহঁতে অলপো নকৰে তো আৰু আমি ৰিটাৰ্ণ হৈ কেনে তাতে যাওঁ যদি অলপ কমো হয় আমি সেইখন বোটো উঠি কেনে আপোনালোকক দেখাই আছোঁ তো চবতে আপোনাৰ চাই লওক ৰেটটো তাৰপিছতহে উঠক যাতে ঠগ খাব নালাগে তো ফাইনেলি আমি এখন বোট পালোঁ তো বোটখনৰ এইখন বোট এইখন 700 টাকাত বন্দোবস্ত হৈছে তাত তলত নহয়ে তথাপিও বহুত জোৰ কৰি কেনে কৰিলোঁ 700 টাকাত তো
লাইফ জেকেট পিন্ধিব লাগিব আমি লাইফ জেকেটটো পিন্ধি ল'লোঁ सेफ्टी फास्ट हम किधर आके तो एबार चाওক डाउकी रिभारत जाम मैं